বন্ধুসকলে শুভেচ্ছা জনাই মোৰ আনটো ভিডিঅ' মই আৰম্ভ কৰিব ওলাইছোঁ। এই কাপোৰযোৰ মই কেনেকৈ বনালোঁ তাকে আপোনালোকক এই ভিডিঅ'টো দেখুৱাম। এইযোৰ এযোৰ কাঞ্জুপাতৰ বগা কাপোৰ হয়। তাত মই এই জাপিটো কৰিবলৈ আৰু ভিতৰৰ ফুলখিনি কৰিবলৈ মই এনেদৰে লেচ অনলাইনত অৰ্ডাৰ দি আনিছিলোঁ আৰু আঠা লগাবলৈ সেইটো আঠা ফেব্ৰিকৰ আঠা এটা ব্যৱহাৰ কৰিছিলোঁ আৰু হ'ল এই ৰঙা ফেব্ৰিকৰ ৰংটো কেমেলৰ হয়, এইটো ব্যৱহাৰ কৰিছিলোঁ। লগতে এইটো হ'ল গোল্ডেন কালাৰ ৰং, বহুত ধুনীয়া হয় এই গোল্ডেন কালাৰ ৰংটো, এইটো ব্যৱহাৰ কৰিছিলোঁ। আৰু এই দহি বটিবলৈ এয়া ৰঙা সূতাৰ নেচা লগতে মণি ব্যৱহাৰ কৰিছিলোঁ। ইয়াৰ দহিখিনিও বহুত ধুনীয়া লাগিছিলে। মই জাপিটো এনেদৰে কি কৰিছিলোঁ, বগা কাগজত আঁকি লৈছিলোঁ। আঁকি লৈ পেলাই সেই কাগজখনৰ পৰা মই জাপিটো আঁকিছিলোঁ আৰু এই নেটখিনি কি কৰিছিলোঁ, মই এই ফুলখিনি সৰু সৰু টুকুৰা টুকুৰকৈ কেঁচি দি পেলাই কাটি লৈছিলোঁ। তেতিয়া মানে আঠা লগাবলৈ বহুত সহজ হয়তো, সেইকাৰণে মই কাটি লৈছিলোঁ। আৰু এই কাটি লোৱাৰ পিছত মানে কি হয়, বেছি সময় নালাগে আৰু আঠাখিনি লগাওঁতে। আৰু এই ফেব্ৰিকখিনি কৰিবলৈ মই ডাঙৰ ডাঙৰ দুটা ফ্ৰেম আৰু সৰু দুটা ফ্ৰেম ব্যৱহাৰ কৰিছিলোঁ। তেতিয়া কি হয় মানে কি ফ্ৰেমকেইটা ইটোৰ পিছত সিটো কৰিবলৈ সহজ হয়। আৰু এই কাগজখনত মই যেতিয়া জাপিটো আঁকিছিলোঁ তেতিয়া চাদৰখনৰ কাপোৰৰ তলত মই কি কৰিছিলোঁ, কাগজখন বহুৱাই লৈ পেলাই কাঠ পেঞ্চিল দি আঁকি লৈছিলোঁ। এই সৰু জাপিকেইটা তেনেকৈ আঁকিছিলোঁ, কিন্তু ডাঙৰ জাপিটো কি কৰিছিলোঁ, সেই যে ফ্ৰেম দিয়ে ফুল কৰা ফ্ৰেমটোৰ জোখত প্ৰথমতে সৰুকৈ এটা আঁকি লৈছিলোঁ। তাৰ পাছত যিখিনি মানে ফ্ৰেমটোৰ বাহিৰলৈ ওলোৱাকৈ আঁকিছিলোঁ সেইখিনি আকৌ কি কৰিছিলোঁ, মই ব্ৰাছ ব্যৱহাৰ কৰিছিলোঁ। ব্ৰাছডালে মানে ডাঙৰ মোটা ব্ৰাছডালে 4 নম্বৰ ব্ৰাছডালে ব্যৱহাৰ কৰিছিলোঁ। যদি মানে অলপ একা বেকা হৈছিলে, একা বেকা হোৱা নিচিনা দেখা পাইছিলোঁ, তেতিয়া মই কি কৰিছিলোঁ, ডাঙৰ কণ্টেইনাৰৰ খপ এটা দি কাঠ পেঞ্চিল দি আঁকি লৈছিলোঁ। চাওকচোন, মই ফ্ৰেমটো বহুৱাই দিয়াত দেখিছেনে ফ্ৰেমটো কেনেকৈ একদম নিকপকপীয়াকৈ লাগি ধৰিছে, তাৰ উপৰিও কাষেদি অলপ বাঢ়ি গৈছে। ফ্ৰেমটোৰ ভিতৰৰখিনিলৈকে মই আঁকিলোঁ আৰু বাহিৰৰখিনি কি কৰিলোঁ, মই সেই কণ্টেইনাৰ খপটো দি আঁকি লৈছিলোঁ। তাৰপিছত মই এইটো মানে ধুনীয়াকৈ মানে আঁচলৰ ফালে ওলমি থকাকৈ মই এই দহিখিনি বটি দিছিলোঁ। দহিখিনি বটোতে কি কৰিছিলোঁ, দহিখিনিত মই মণি খুৱাই দিছিলোঁ, সোণালী ৰঙৰ ধুনীয়া মণি লগাই দিছিলোঁ আৰু দেখি মানে বহুত ভাল লাগিছিলে। এই কাপোৰযোৰ মানে বহুত মেহনত আছিলে। মেহনত মানে কি, জাপিটো আঁকোতে বেছি মেহনত নাছিলে, কিন্তু সেই দহিখিনি বটাতহে বেছি মেহনত হৈছিলে। এই মণিখিনি দহিখিনিৰ ভিতৰত মানে দহিখিনি মূৰত সোমোৱাবলৈ হওঁতে মানে ৰছীডালৰ মূৰত বেজী নোসোমায়। মই আকৌ বেজী মানে বনাবলগীয়া হৈছিল। বেজী মানে কি, তাঁৰ দি পেলাই বেজী নিচিনাকৈ বনাই লৈছিলোঁ আৰু মানে সেই বুদ্ধিটো কৰাৰ বাবেহে মণিটো ধুনীয়াকৈ সোমাব পৰা গৈছিলে। মই এই দহিটো কেনেকৈ বটে বেলেগ এটা ভিডিঅ'ত বাৰু আপোনালোকক দেখুৱাম, আপোনালোকে চাবলৈ নাপাহৰিব। অকণমান দহিটো বটোতে মেহনত হয় মণিটো লগাওঁতে, কিন্তু এনেই বহুতেই সহজ। আৰু এইটো পিছফালে পৰে, এইটো জাপি কাপোৰযোৰ পিন্ধিলে পিছফালে পৰে। এই জাপিটো যিখিনি দহি বটিছিলোঁ সেই দহিখিনি তললৈ ওলমি থাকে ধুনীয়াকৈ, আঁতৰৰ পৰা দেখি বহুত ধুনীয়া লাগে, জুমকা নিচিনাকৈ ধুনীয়াকৈ তললৈ ওলমি থাকে। মই অলপ দহিখিনি দীঘল দীঘলকৈ বটি দিছিলোঁ আৰু মই সেই আগেদি হৈ থকা সূতাখিনি কেঁচি দি পেলাই কাটি দিছিলোঁ। এয়া দেখিছেনে আপোনালোকে, জাপিটো সোণালী ৰংটো গোল্ডেন কালাৰটো কি ধুনীয়াকৈ জিলিকি আছে নহয়। আৰু তাৰ মাজে মাজে মই পিছফালৰ জাপিটোত অকণমান বগা ৰঙো দি দিছিলোঁ। বগা ৰংটো ধুনীয়াকৈ উজ্জ্বলি উঠিছে, ৰঙাটোতো উজ্জ্বলি উঠেই, তাৰোপৰি বগা ৰংটো কি ধুনীয়াকৈ উজ্জ্বলি উঠিছে দেখিছেনে। মই কাপোৰযোৰ ইস্ত্ৰি কৰিলে আৰু বহুত ধুনীয়া লাগিব দেখাতে, একদম পাটৰ কাপোৰত কৰা নিচিনা লাগিব। এতিয়া কৰি থাকোঁতে ইস্ত্ৰি কৰা নাইতো, আৰু মানে কৰি হ'লে মই কি কৰিম, এই গোটেই কাপোৰযোৰ লুটিয়াই পেলাই ইস্ত্ৰি কৰি দিম। আৰু এইটো জাপি কৰিছোঁ দেখিছেনে। আৰু সেই জাপিটো কৰি কি কৰিলোঁ গম পাইছেনে, মই এই দহিখিনি বটিছোঁ, কিন্তু দহিখিনিত মই কি কৰিম জানে, এই বগা দহিখিনি কাটি পেলাইহে সোণালী ৰঙৰ দহি লগাই দিম। আৰু এই জাপিটো যে কৰাৰ পিছত মই ইস্ত্ৰি দি পেলাই লুটিয়াই ইস্ত্ৰি দি পেলাই কালাৰখিনি শুকুৱাই পেলাম।
আৰু এখন মেখেলা কৰিলোঁ চাওকচোন মেখেলাখনত এই যে মই যে নেটৰ ফুলখিনি যে কাটি থৈছিলোঁ এনেদৰে লগাই দিলোঁ ধুনীয়াকৈ লগাই দি পেলাই মেখেলাখনত মাত্ৰ মই দুটা জাপিহে কৰিছিলোঁ এয়া দেখিছেনে এই দুটা জাপিত আকৌ মই কি কৰিম তললৈ ধুনীয়াকৈ জুমকা লগাই দিম মানে দহি বটি দিম আৰু এয়া চাওকচোন কি ধুনীয়া লাগিছে মেখেলাখন মই চিলাই লৈ পেলাই মই এপ্লিকখিনি লগাইছোঁ কিন্তু ফেব্ৰিকটো চিলোৱাৰ আগতে মই কৰিছিলোঁ খালি এতিয়া জাপিটোত দহি বটিবলৈ আছে আৰু এয়া দেখিছে এইটো কি ধুনীয়া লাগিছে আৰু এই চাদৰখনৰ কাষতো যে মই ধুনীয়াকৈ ৰঙা সেই নেটৰ ফুলখিনি লগাই দিছিলোঁ একদম বহুত ধুনীয়া লাগিছিলে দেখি কাপোৰযোৰ মানে আধা হৈ থকাৰ কাৰণে মানে ছোৱালীজনীয়ে পিন্ধিব নোৱাৰিলে কিন্তু বহুত ধুনীয়া লাগিছিল আৰু এইকেইটা এয়া দেখিছেনে এইটো পাঁচ চাইডে পৰা জাপিটো আৰু জাপিতখিনিত মই কি কৰিছিলোঁ গ্লিটাৰ লগাই দিছিলোঁ আঁতৰৰ পৰা ইমান ধুনীয়াকৈ গ্লিটাৰখিনি চিকচিকাই আছিলে গ্লিটাৰ লগাই দিছিলোঁ জাপিখিনিত আৰু এইটো বুকুত পৰা জাপিটো দেখিছেনে কি ধুনীয়া লাগিছে মোৰ কাপোৰযোৰ হৈ গ'ল কাপোৰযোৰ মানে ইমানেই ধুনীয়া লাগিছে নহয় এয়া দেখিছেনে এই দহিখিনিও আচলৰ দহিখিনিও বহুত ধুনীয়া লাগিছে আৰু জাপিকেইটাত যিখিনি দহি গাঁঠি দিছিলোঁ সেইখিনিও বহুত ধুনীয়া লাগিছে এইটো হ'ল মূৰৰ ফালে লোৱা আচল আৰু এইটো বুকু আৰু এইটো পিছ চাইডে পৰা জাপিটো দেখিছে পিছ চাইডে পৰা জাপিটোৰ দহিখিনি কিন্তু মই বেলেগ এটা ডিজাইনত কৰিছিলোঁ আৰু এইখন মেখেলাখনৰ দহিখিনিও বটা হৈ গ'ল দেখিছেনে মেখেলাৰ দহিখিনিও কি ধুনীয়াকৈ তললৈ ওলমি আছে মই এটা জোখত আন্দাজ কৰি ৰাখিছিলোঁ আৰু এই ফুলখিনি যে ৰঙা ফুলখিনিয়ে যেন বেছি ফগা কৰি তুলিছে কাপোৰযোৰ আৰু এইটো ব্লাউজ হয় কাপোৰযোৰৰ লগত পিন্ধিবলৈ মই ছোৱালীক চিলাই আনি দিছিলোঁ আৰু এইটো কালাৰৰ ব্লাউজ পিন্ধিলেহে বা এনেকুৱা ডিজাইনৰ ব্লাউজবিলাক পিন্ধিলে পিছ চাইডে খোলা আছিলে ব্লাউজটো কাপোৰযোৰৰ লগত বহুত শুৱাব এনেকুৱা ব্লাউজ পিন্ধিলে লগতে দীঘল হাতৰ কৰিলে বেছি ভাল লাগিব এয়া চাওকচোন মোৰ ছোৱালীয়ে এনেই ঘৰতে পিন্ধিলে তাই কাপোৰযোৰ পিন্ধাত কিমান ধুনীয়া লাগিছে চাওক কাপোৰযোৰ আঁতৰৰ পৰা বহুত ধুনীয়া লাগে তাই খালি মনৰ আশাটো সৰস্বতী পূজাত পিন্ধি পূৰণ কৰিব নোৱাৰিলে কিন্তু পিছত পিন্ধিছে আৰু এয়া চাওকচোন আঁচলটো কি ধুনীয়া লাগিছে এই যে এই মেখেলাৰ যিকেইটা জাপি আছে সেইকেইটা জাপি ওপৰত ল'ব লাগে ওপৰৰ কোচটোত পৰাকৈ পিন্ধিব লাগে মই এইকেইটা চাইডে দিয়া নাই এইটো এটা মানে আজিকালি ওলোৱা ডিজাইনৰ নিচিনা হৈ পৰিছে আৰু এই যে পাছফালৰ জাপিটো দেখিছে কেনেকৈ পিছ চাইডে ধুনীয়াকৈ ওলমি থাকে আৰু বুকুৰ জাপিটো যে সেইটো ধুনীয়াকৈ চেইন এডালৰ নিচিনা কৰি দিব পাৰি বা ব্ৰুস্প্ৰিং এটাৰ নিচিনা কৰি দিব পাৰি এয়া দেখিছে বহুত ধুনীয়া লাগিছে কাপোৰযোৰ আপোনালোকৰ বাৰু কাপোৰযোৰ ভাল লাগিছেনে বন্ধুসকল ভাল লাগিলে মোক লাইক কমেণ্ট কৰিবচোন আপোনালোকৰ লাইক কমেণ্টে মোক আৰু উৎসাহ যোগায় আপোনালোকৰ লাইক কমেণ্টবিলাক পাই থাকিলে আমি আৰু ভিডিঅ' কৰিবলৈ উৎসাহিত হৈ পৰোঁ দেখিছে তাই কাপোৰযোৰ পিন্ধিছে ইমান ধুনীয়া লাগিছে নহয় কাপোৰযোৰ দেখাতেই বহুত ধুনীয়া তাই বোলে আগফালে ভিডিঅ' কৰি থাকোঁতে কাপোৰযোৰ পিন্ধি বহুতে সুধিছিল কাপোৰযোৰ কোনে বনাইছে বোলে এয়া দেখিছেনে ইমান ধুনীয়া লাগিছে কাপোৰযোৰ এইয়া আৰু এই ফুলখিনিয়ে কাপোৰযোৰ বেছি ধুনীয়া কৰিছে মই মানে কাপোৰযোৰ বনাই পেলাই মানে ইমান ভাল পাইছোঁ নহয় আৰু এই দহিখিনি বটাৰ মই এটা ভিডিঅ' আপোনালোকক দিম আপোনালোকে চাবলৈ নাপাহৰিব দেই বন্ধুসকল দহিখিনিও কিন্তু মই বহুত কষ্ট কৰি বনাইছিলোঁ প্ৰথমতে নহৈছিলেই পিছত দেখোন ধুনীয়াকৈ হৈ গ'ল এয়া দেখিছেনে আপোনালোকে আকৌ এবাৰ চাওকচোন কাপোৰযোৰ পিছফালৰ জাপিটো দেখিছেনে কি ধুনীয়া লাগিছে বন্ধুসকল আজিলৈ আহোঁ দেই আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব